Hello friends, welcome to my channel. মই হিৰামণি আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহিছো। মোৰ বহুতো লেডিজ ফ্ৰেন্ড আছে আৰু তাৰ মাজত কিছুমান ফ্ৰেন্ডে মোক কেতিয়াবা প্ৰশ্ন সুধে যে মোৰ হাতত একো টেলেন্ট নাই, মই কেনেকৈ বিজনেস ষ্টাৰ্ট কৰিম। মোৰ উত্তৰ এটাই হয় যে তেতিয়া কোনো মানুহৰ টেলেন্ট নথকাটো ইম্পসিবল কথা নহয়নে বাৰু। সব মানুহৰ মাজত কিবা নহয় কিবা টেলেন্ট সোমাই থাকে, মাত্ৰ আমি তাক বিচাৰি উলোৱাটোহে কথা। আৰু মন কৰিলে সবেই সব কাম কৰিব পাৰে, মন কৰিলে কাম কৰিবলৈ আমি কেতিয়াও বিচাৰি ফুৰিব নালাগে। নিজৰ মাজতেই টেলেন্ট সোমাই আছে আৰু আমি সেই টেলেন্টটো বিচাৰি তাক আমি বিজনেছত কেনেকৈ ৰূপায়ণ কৰিব পাৰোঁ তাক আমি আজি ডিসকাস কৰিম। আপুনি যদি ঘৰত খানা বনায় ৰাতিপুৱা দুপৰীয়া ৰাতি, তেতিয়াহ'লে সেই খানা বনোৱাটো এটা বিজনেস হ'ব পাৰে। বাহিৰত আমি ৰেষ্টুৰেণ্টত বা হোটেলত বহুত ধৰণৰ লাঞ্চ ডিনাৰ ব্ৰেকফাষ্টৰ আইটেম পোৱা যায়, সেইবোৰ আমি সদায় খাওঁ, কিন্তু ঘৰত বনোৱা খানাটোৰ এটা ডিমাণ্ড বেলেগ আৰু আপুনি সেই ঘৰত বনোৱা খানাটো ঘৰৰ পৰা বিজনেস হিচাপে ষ্টাৰ্ট কৰিব পাৰে। আপোনালোকে জানে আপোনাৰ ঘৰৰ ওচৰতে কিছুমান অফিস আছে, স্কুল কলেজ আছে, যিবোৰত মানুহবোৰে কাম কৰে বা ষ্টুডেণ্টবোৰ বাহিৰৰ পৰা আহিও কলেজত মানে থাকে, হোষ্টেলত থাকে। কিন্তু তেনেকুৱা ষ্টুডেণ্টবিলাকে কি মিছ কৰে জানেনে? মাৰ হাতৰ দাইল ভাত চব্জি, পুৰি ভাজি বা পৰঠা, সেইবোৰ খানা তেওঁলোকে বহুত মিছ কৰে। আৰু সেনেকুৱা ষ্টুডেণ্টবিলাক বিচাৰি উলিয়ালে বা আমাৰ যিবোৰ আপোনাৰ বা আমাৰ যিবোৰ এৰিয়াত আমাৰ সেনেকুৱা হোষ্টেল আছে, সেইবোৰক আমি আমাৰ বিজনেছৰ গ্ৰাহক হিচাপে আমি টাৰ্গেট কৰিব পাৰোঁ। তেনেকুৱা আপোনাৰ এৰিয়াত বহুত ধৰণৰ অফিচো আছে আৰু সেই অফিচৰ মানুহবোৰে দুপৰীয়া লাঞ্চৰ কাৰণে সদায় ৰেষ্টুৰেণ্ট বা হোটেলত খানা খায়। আপুনি যদি সেই মানুহখিনিক টাৰ্গেট কৰিব পাৰে, তেতিয়াহ'লেও আপোনাৰ ঘৰৰ পৰাই ধুনীয়াকৈ আপুনি এটা ডাঙৰ বিজনেছ চলাব পাৰে আৰু ইয়াৰ পৰা বহুতো প্ৰফিটেবলো হ'ব পাৰে। তাৰ কাৰণে আমি অলপ প্লেনিং কৰিব লাগিব। কেনেকৈ প্লেনিং ষ্টাৰ্ট কৰিম? ষ্টাৰ্ট কৰাৰ আগত আপুনি আপোনাৰ এৰিয়াত হোষ্টেল, কলেজ আৰু অফিচ বা শ্বপ ক'ত ক'ত আছে বা ক'ত সেনেকুৱা মানুহ ওলাব তাৰ অলপ আপুনি সাৰ্ভে কৰি ল'ব। তাৰপিছত আপুনি কিছুমান লিফলেট বনাব আৰু সেই লিফলেটবোৰ আপোনাৰ এৰিয়াত নিউজ পেপাৰত দিব পাৰে আৰু কেইখনমান পেপাৰ বেনাৰ বনাই হোষ্টেলত বা অফিচৰ ওচৰত আপুনি লগাব পাৰে। 2-3খন লগালেই হ'ব। ফাৰ্ষ্টত আপুনি বেছি কৰিব নালাগে আৰু এইখিনি এটা মিনিমাম খৰচত কৰিব পৰা যায়। লিফলেট বনালেও আপোনাৰ 300 টকামানত বহুত ধুনীয়া মানে বহুত এমাউণ্ট এটা পোৱা যায় লিফলেট, আৰু আপোনাৰ এৰিয়াটো কভাৰ কৰিব। আপুনি প্ৰথম কেনেকৈ কাষ্টমাৰ টাৰ্গেট কৰিব সেইটো আপুনি নিজে সাৰ্ভে কৰিব লাগিব। কোনটো এৰিয়াত কেনেকুৱা ধৰণৰ কাষ্টমাৰ পাব বা ষ্টুডেণ্ট, অফিচৰ এমপ্লয়ক আপুনি কেনেকৈ টাৰ্গেট কৰিব সেই এৰিয়াটো আপুনি বিচাৰি লওক। আৰু আপোনাৰ লোকেল এৰিয়াটো আপুনি এইটো প্ৰচাৰ কৰিব লাগিব যে আপুনি ঘৰৰ পৰা ঘৰুৱা খানাৰ বিজনেছ কৰি আছে। তেতিয়াহ'লে কিছুমান এনেকুৱা কাষ্টমাৰ পাব যিবিলাকে সানডে বা কেতিয়াবা বিজি টাইমত আপোনাৰ ঘৰত খানা নবনাই আপোনাৰ পৰাও খানা অৰ্ডাৰ দিব পাৰে আৰু সেইবোৰো আপোনাৰ কাষ্টমাৰ হ'ব। সেইকাৰণে আপুনি ফাৰ্ষ্ট কিছুমান লিফলেট বনাব লাগিব আৰু সেই লিফলেটবোৰ আপোনাৰ এৰিয়াত নিউজ পেপাৰত ডিষ্ট্ৰিবিউট কৰিব। এই লিফলেট বনোৱাটো বহুত কম খৰচতে হৈ যায়। ছেকেণ্ড থিং, আৰু আপুনি বেনাৰ বনাব। বেনাৰবোৰ আপুনি হোষ্টেলৰ ওচৰত বা অফিচৰ ওচৰত সেনেকুৱা এৰিয়াত আপুনি 2-3খন বেনাৰ বনাব পাৰে। ইনিচিয়েলি বেছি ইনভেষ্টমেণ্ট নকৰাই ভাল। প্ৰথম আমি অলপ সাৰ্ভে কৰিব লাগিব বিজনেছটো চলিবনে নচলে। আপুনি একেবাৰে ফাৰ্ষ্ট টাইমত বিজনেছত বহুত ইনভেষ্ট কৰিলে পিছত প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে ইনিচিয়েলি আপুনি বেছি ইনভেষ্ট নকৰিব, কিন্তু এডভাৰটাইজমেণ্টটো বহুত দৰকাৰী। সেইটো হ'লেহে আপোনাৰ বিজনেছ চলিব। আপুনি ঘৰত খানা বনাই আছে যে অৰ্ডাৰ আহিব, কেতিয়াও নাহে। আপুনি প্ৰথম সেইটোৰ কাৰণে সাৰ্ভে কৰিব লাগিব, তেতিয়াহে সেইটো অৰ্ডাৰ হ'ব। বেনাৰত কিছুমান টেগলাইন দিব পাৰে। আপুনি ঘৰৰ খানা বিক্ৰী কৰে বুলি লিখিলে নহ'ব। বেনাৰত আপুনি কিছুমান এনেকুৱা ধুনীয়া টেগলাইন দিব পাৰে যে সানডে ঘৰত খানা বনাই কষ্ট কৰিব নালাগে,
আপুনি ঘৰত বহিয়ে অৰ্ডাৰ কৰক ঘৰৰ খানা, আপোনাৰ ফোন নাম্বাৰ আৰু এড্ৰেছ দিব পাৰে। এনেকুৱা ধৰণৰ টেগলাইনে মানুহক বহুত আকৰ্ষিত কৰে আৰু এইবিলাক হ'ল বিজনেছ এডভাৰটাইজমেণ্টৰ পলিচি আৰু এনেকৈ আমি বহুত কাষ্টমাৰ যোগাৰ কৰিব পাৰোঁ। প্ৰথম আমি আহোঁ ব্ৰেকফাষ্টৰ হিচাপ লৈ। ধৰি লোৱা হওক ব্ৰেকফাষ্টত আমি যদি পৰঠা বনাইছোঁ, পৰঠাৰ খৰচটো এনেকুৱা ধৰণৰ হ'ব। পৰঠা বনাবলৈকে প্ৰথম আমাক লাগিব আটা আৰু ষ্টাফিঙৰ কাৰণে লাগিব আলু, গোবি, মেথি এনেকুৱা ধৰণৰ বস্তুবোৰ। আটাৰ কেজি 40 to 45 rupees হয় বৰ্তমান মাৰ্কেটত, বা এৰিয়া হিচাপে অলপ বেলেগ বেলেগ হ'ব পাৰে, আপ ডাউন হ'ব পাৰে, কিন্তু এভাৰেজ 40 to 45 rupees। আৰু আলুৰ পাৰ কেজি 20 rupees। এইটো এটা মোটামুটি হিচাপে ধৰিছোঁ, কিছুমান এৰিয়াত বেলেগ বেলেগ হ'ব পাৰে, কম বেছি হ'ব পাৰে অলপ। তো আমাৰ 1 কেজি আটাত আপুনি 10খন পৰঠা আৰামছে বনাব পাৰিব, বা বেছিও হ'ব পাৰে, মই মিনিমামটো কৈছোঁ, মিনিমাম 10খন বনাব পাৰে। আৰু তেনেকৈ 1 কেজি আলুটো আমি 10খন পৰঠা মিনিমাম বনাব পাৰোঁ। তো এতিয়া আৰু তেল মছলা লাগিব, তাৰ কাৰণে তেল মছলা ধনিয়া পাত যেনেকুৱা ধৰণৰ যিখিনি বস্তু আছে সেইখিনি 10খন পৰঠাৰ কাৰণে আপোনাৰ 20 টকামান খৰচ হ'ব মিনিমাম, তাত বেছি নহয় চাগে। আৰু যেতিয়া আপুনি বেছি কোৱান্টিটিত বস্তু কিনিব তেতিয়াহ'লে সেইখিনিৰ দাম আৰু কমি যাব, আলুৰ দাম কমিব, আটাৰ দাম কমিব। যেতিয়া আপুনি 10 কিলো আটা কিনিব বা আলু 5 কিলো কিনিব তেতিয়া সেইটো প্ৰাইচ আৰু কমি যাব। বেছি সৰহকৈ আপুনি যদি কিনে মাৰ্কেটৰ পৰা বেছি কোৱান্টিটি বনাবৰ কাৰণে, তেতিয়াহ'লে প্ৰাইচটো আৰু লেছ হৈ যাব। তো ফাৰ্ষ্ট আমি 10খন পৰঠাৰ হিচাপ কৰিছোঁ। 10খন পৰঠাৰ কাৰণে আমাক এতিয়া গ'ল 40 rupees পাৰ কেজি আটা, 20 rupees আলু আৰু 20 rupees মছলা। তো 10খন পৰঠাৰ কাৰণে আমাক 80 rupees হ'ল টোটেল। 80 rupees হৈ গ'ল আমাৰ কষ্ট। আৰু আমাৰ এতিয়া প্ৰফিটটো কেনেকৈ উলিয়াম? প্ৰফিট এইটো হ'ব যে আপুনি এতিয়া পাৰ পৰঠা 8 rupees পৰিল, 10খন পৰঠাৰ 80 rupees হ'লে, তেতিয়াহ'লে আপুনি যদি পাৰ পৰঠা 25ৰ পৰা 30 টকাত আপুনি আৰামছে বিকিব পাৰে, ঘৰত বনোৱা ভাল ষ্টাফিং দিয়া পৰঠা, আৰু যিটো খালে আমাৰ কেতিয়াও বেমাৰ নহয়। সেনেকুৱা ধৰণৰ এবাৰ যদি টেষ্ট মানুহক দিব জানে তেতিয়াহ'লে এইটো বাৰে বাৰে অৰ্ডাৰ আহিব, ভালকৈ টেষ্টফুলি বনালে। 10খন পৰঠাত আপোনাৰ প্ৰাইচ আহিব 300 rupees, আৰু এতিয়া 300 minus 80 ইকুৱেল 220 হ'ল আপোনাৰ প্ৰফিট। এইটো আপুনি যদি ইনিচিয়েল ৰেট মই কৈছোঁ, পিছলৈ আপুনি এইটো দাম ইনক্ৰিজো কৰিব পাৰে। আৰু তেনেকৈ দেখা যায় যে আপুনি এনেকুৱা সৰু সৰু বস্তু বনাই যেতিয়া আপুনি কাষ্টমাৰ গোটাব, তেতিয়া আপোনাৰ অকল 10খন পৰঠা বিক্ৰী নহয়, আপোনাৰ 50খন পৰঠা বিক্ৰী হ'ব। তেতিয়াহ'লে আপোনাৰ প্ৰফিটটো সেই অনুপাতে আৰু বাঢ়ি যাব। তেনেকৈ এইটো হ'ল এটা সাধাৰণ ব্ৰেকফাষ্টৰ মই এটা আইটেমৰ হিচাপ দিছোঁ। তেনেকৈ আপুনি বাকী বস্তুবিলাকৰো সেনেকৈ হিচাপ উলিয়াই ল'ব পাৰে। ব্ৰেকফাষ্টত আপুনি লুচি ভাজি ৰাখিব পাৰে, বা তেনেকুৱা চপ বনাব পাৰে, আলুৰ চপ বনাব পাৰে, ব্ৰেড চপ বনাব পাৰে। সেনেকুৱা ধৰণৰ আপুনি পেকেজ বনায়ো আপুনি চেল কৰিব পাৰে, আৰু পেকেজত এটা দুটা আইটেম মিক্স কৰি দিব পাৰে। তেতিয়া আপুনি ব্ৰেকফাষ্টৰ মেনুখন আৰু বেছি ইনক্ৰিজ কৰিব পাৰিব। 30 টকা এটা পৰঠা বিক্ৰী কৰাতকৈ আপুনি 50 টকা লওক, তেতিয়া আপোনাৰ ব্ৰেকফাষ্টত পৰঠা থাকিব, আলুৰ চপ থাকিব, সেনেকৈ আপুনি বস্তুবিলাক মিলাব পাৰে। এইটো হ'ল এটা সাধাৰণ ব্ৰেকফাষ্টৰ হিচাপ। তেনেকৈ আপুনি লাঞ্চৰ হিচাপ কৰিব পাৰে, ডিনাৰৰ হিচাপ কৰিব পাৰে। আৰু শেষত মই এইটোৱে কওঁ যে শুভেচ্ছা থাকিল সকলোকে, বিজনেছ কৰক আৰু বহুতো আগবাঢ়ক জীৱনত। আৰু যদি আজিৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।